আমাৰ জীৱনৰ খুব ধুনীয়া ধুনীয়া ভাল লগা স্মৃতিবোৰৰ মাজত এনেকুৱা কিছুমান তিক্ততা ভৰা অভিজ্ঞতা লুকাই থাকে যি নেকি আমি পাহৰিব খোজোঁ পাহৰিব নোৱাৰোঁ। হয় বন্ধুসকল, আমাক যেতিয়া কোনোবাই ঠাট্টা কৰে তেতিয়াহ'লে আমি সেই কথাটো পাহৰিব খুজিলেও বহুত দিন মনত ৰৈ থাকে। সেই মানুহজন দেখিলে আমাৰ কিবা লাগি যায়, মনত পৰি আহে সেই তিক্ততা ভৰা অভিজ্ঞতা। তেখেতৰ লগত কথা পাতিবলৈ আমাৰ ইচ্ছা নাযায়। বন্ধুসকল, আমি আচলতে কি কৰোঁ যেতিয়া নেকি কোনোবাই আমাক অপমান কৰে বা ইনচাল্ট কৰি কিছুমান কথা কয়, বন্ধুসকল আমি সাধাৰণতে খং কৰোঁ বা জলদি ৰিয়েক্ট কৰি দিওঁ। কিন্তু আমি এনেকুৱা কৰা উচিত নহয়, কাৰণ সেই মানুহজনে বিচাৰে সেইটো যে আমি ৰিয়েক্ট কৰিম, আমি খং কৰিম, তেখেতক কিবা কম বা সেনেকুৱা কাজিয়াৰ সৃষ্টি হোৱা, আৰু নিশ্চয় আমি সেইটো নিবিচাৰোঁ, কিন্তু অট'মেটিকলি হৈ যায়। বন্ধুসকল, যদিহে দ্বিতীয় দিন আপুনি এনেকুৱা সমস্যাত পৰিব নিবিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈ চাব। আপোনাক যদি কোনোবাই দ্বিতীয় দিন ঠাট্টা কৰে বা ইনচাল্ট কৰে তেতিয়া আপুনি কোনো কাৰণত ৰিয়েক্ট নকৰিব। আপুনি নেদেখাব যে তেখেতৰ ইনচাল্ট কৰোঁতে আপুনি বেয়া পাইছে। আপুনি সাধাৰণভাৱে থাকক ধুনীয়াকৈ। সেই একেটা সুৰতে তেখেতে আপোনাক যেনেকৈ ঠাট্টা কৰিছে সেই একেটা সুৰতে আপুনি উত্তৰটো এনেধৰণে দিব পাৰে। মানে উদাহৰণ দিলেও এজন লিখকক এবাৰ এজন ৰিডাৰে কৈছিল যে আপোনাৰ কিতাপখন মই খুব ভাল পাইছোঁ, আপুনি কিতাপখন কাৰ পৰা লিখাইছিলে? তেতিয়া সেই লিখকজনে হয়তো খং কৰিব পাৰিলে হয়, বোলে মোৰ কিতাপ মই লিখিছোঁ, কোনে লিখিব নহ'লে? কিন্তু তেখেতে সেনেকৈ খং নকৰি গালি নিদি তেখেতে এটা কাম কৰিলে। তেখেতে ধুনীয়াকৈ তেখেতক সেই একেটা সুৰতে ক'লে বোলে কিতাপখন আপুনি পঢ়াইছিলে কাৰ পৰা বা আপোনাক কোনে পঢ়াই দিছিলে? ঠিক একেদৰে যদি আপোনাক কোনোবাই কয় আৰে ভাই তই কি কাপোৰ পিন্ধিছ, এইবিলাক চিৰিয়াখানাৰ বান্দৰৰ দৰে লাগিছে, আৰু তেতিয়া আপুনি সেই খং নকৰি সেই বন্ধুজনক আপুনি ক'ব পাৰে বোলে ড্ৰেছ চেঞ্চটো মই তোমাৰ পৰা শিকিছোঁ, যে তুমি যেনেকৈ পিন্ধিবা, যিমান ভাল কৰিবা ড্ৰেছ চেঞ্চটো মোৰ সিমানে ইম্প্ৰুভ হ'ব। আৰু এনেকৈ আপুনি খং নকৰে তেখেতক উত্তৰটো দিব পাৰে। আৰু সদ্যহতে এনেকুৱা ঠাট্টা মস্কৰা বা ইনচাল্টৰ ৰিপ্লে এটা সাধাৰণ ৰিপ্লে আছে, আপুনি থেংক ইউ বুলি কৈ তেখেতক ইগন'ৰ কৰি দিয়ক। আৰু এনেকুৱা ইগন'ৰ কৰাটো খুব সহজ হয় যদিও সকলো ক্ষেত্ৰতে নহয়। যদি আপোনাৰ এজন সদায় লগ পোৱা বন্ধুৱে আপোনাক সদায় ইনচাল্ট কৰি থাকে কিন্তু আপুনি তেতিয়া থেংক ইউ বুলি কৈ তেখেতক ইগন'ৰ কৰিব নোৱাৰে। এদিন ইগন'ৰ কৰিলে, দুদিন ইগন'ৰ কৰিলে আপোনাৰ তৃতীয় দিনত নিশ্চয় খং উঠিব। আৰু তেনেকুৱা ক্ষেত্ৰত আপুনি ক'ব পাৰে তেখেতক, সেই বন্ধুজনক ভালদৰে ক'ব পাৰে বোলে বন্ধু তোমাৰ এই কথা মোক ভাল লগা নাই, তুমি এনেদৰে মোক সদায় ঠাট্টা কৰি নাথাকিবা। আৰু এনেকৈ থাকিলে আমাৰ দুটাৰ মাজত থকা সেই যি সম্পৰ্ক, সেই সম্পৰ্কৰ বৰ বেছি দিন নাথাকে, বা এনেকৈ থাকিলে সেই সম্পৰ্ক ভাঙি যাব পাৰে। বন্ধুসকল, কোনোবা এজনে ঠাট্টা কৰাটো আপুনি এটা ভাল লক্ষণ বুলি ধৰি ল'ব পাৰে, পজিটিভিটি এটা ল'ব পাৰে তাৰ পৰা। কাৰণ তেখেতে আপোনাক তেতিয়াই ঠাট্টা কৰিব যেতিয়া তেখেতে আপোনাৰ পৰা জ্বলিব, আৰু আপোনাৰ পৰা তেখেতে তেতিয়াই জ্বলিব যেতিয়া নেকি আপুনি তেখেততকৈ এখোজ আগত থাকিব বা তেখেততকৈ এটা ষ্টেপ ওপৰত থাকিব। সেয়ে আপুনি এই কমেণ্টবোৰ বা ঠাট্টা মস্কৰাৰ ৰিপ্লাই দি নাথাকিব, পাৰালৈ যিমান পাৰে ইগন'ৰ কৰক। কাৰণ যদি আপুনি এই কমেণ্টবোৰ বা ঠাট্টা কৰাৰ ৰিপ্লাই দিবলৈ আহি যায় তেতিয়াহ'লে আপুনিও সেই ঠাট্টা কৰা মানুহজনৰ শাৰীত আহি পৰিব বা তেখেতে আপোনাক সেই শাৰীলৈ টানি অনাৰজন হ'ব। সেয়ে আপুনি যিমান পাৰে এওঁলোকক ইগন'ৰ কৰি আগুৱাই যাওক। যদিহে আপুনি এই ভিডিঅ'টো এটা হেল্পফুল ভিডিঅ' বুলি ভাবে তেনেহ'লে এই ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱসকললৈ বিলাই দিয়ক, যাতে তেওঁলোকেও এটা হেল্পফুল ভিডিঅ' চাব পাৰে। আৰু বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই, অহাকালিও আহিম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।